আজি আলোচ্য বিষয় হৈছে কোচ ৰাজ্য। অসম আৰক্ষী ADRE লগতে আন যিকোনো পৰীক্ষাত কোচ ৰাজ্য বিষয়ৰ ওপৰত আহিব পৰা সকলো সম্ভাৱ্য প্ৰশ্ন লৈ আহিছোঁ। প্ৰথম প্ৰশ্ন হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? উত্তৰটো হৈছে বিশ্বসিংহ। কিমান চনত কোচ ৰাজ্যৰ প্ৰতিষ্ঠা হৈছিল? উত্তৰটো হৈছে 1515 চনত। শুক্লধ্বজৰ প্ৰকৃত নাম কি? উত্তৰটো হৈছে চিলাৰায়। নৰনাৰায়ণৰ প্ৰকৃত নাম কি? উত্তৰটো হৈছে মল্লদেৱ। কিমান চনত বিশ্বসিংহৰ মৃত্যু হয়? উত্তৰটো হৈছে 1540 চনত। ৰাম সৰস্বতীয়ে কাৰ পৃষ্ঠপোষকতাত মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰটো হৈছে নৰনাৰায়ণ পৃষ্ঠপোষকতাত। নাৰায়ণী মুদ্ৰা কোন ৰাজ্যত প্ৰচলন আছিল? উত্তৰটো হৈছে কোচ ৰাজ্যত। কিমান চনত কোচে আহোমক পৰাজিত কৰিছিল? উত্তৰটো হৈছে 1562 চনত। শংকৰদেৱে কাৰ অনুৰোধত ৰাম বিজয় নাটক লিখিছিল? উত্তৰটো হৈছে চিলাৰায়। চিলাৰায়ৰ অনুৰোধত মাধৱদেৱে ৰচনা কৰা পুথিখনৰ নাম কি? উত্তৰটো হৈছে জন্ম ৰহস্য। কিমান চনত চিলাৰায় গৌড় ৰাজ্যৰ নবাবৰ হাতত বন্দী হয়? উত্তৰটো হৈছে 1568 চনত। কিমান চনত নৰনাৰায়ণৰ মৃত্যু হয়? উত্তৰটো হৈছে 1584 চনত। আহোমৰ আশ্ৰিত কৰতলীয়া ৰজাজনৰ নাম কি? উত্তৰটো হৈছে ধৰ্মনাৰায়ণ। বলি নাৰায়ণক কি নামেৰে জনা যায়? উত্তৰটো হৈছে ধৰ্মনাৰায়ণ। নৰনাৰায়ণৰ পুত্ৰৰ নাম কি? উত্তৰটো হৈছে লক্ষ্মীনাৰায়ণ। চিলাৰায়ৰ পুত্ৰৰ নাম কি? উত্তৰটো হৈছে ৰঘুনাৰায়ণ। আজিলৈ ইমানেই আছিল। আমি পৰৱৰ্তী সময়ত এক বেলেগ ৰাজ্য এটা নতুন বিষয়ৰ ওপৰত আমি আলোচনা কৰিম।